Hello everyone. Welcome back to my YouTube channel. আৰু আজি বহুত দিনৰ পিছত এটা vlog কৰিবলৈ গৈ আছো, vlog বনাব গৈ আছো। Actually বিয়া এখন আছে, বিয়াৰ কাৰণে কাপোৰ কিনিবলৈ যাম, পাটৰ কাপোৰ। সো বলক চাই থাকিব vlogটো। আৰু এতিয়া ৰাতিপুৱা এটা বাজিছে 10টা মান বাজিছে। ফটাফট ভাত বনাই লৈছো, কাৰণ বিয়াৰ বজাৰ বুলি ক'লেতো জানেই 5-6 ঘণ্টা লাগি যায়, গতিকে ভাত খাই যাম ফটাফট। ফেচ ৱাছ কৰি আহিছোঁ মই, এতিয়া টোনাৰ ইউজ কৰিম। অকণমান এনেকৈ কৰি দিব লাগে, তেতিয়া স্কিনৰ এটা গ্ল' আহে, স্কিনৰ গ্ল'টো বাঢ়ি যায়। আৰু মোৰ দেৰিও হৈছে, সেইকাৰণে ফটাফট কৰি আছোঁ। এতিয়া লৈছোঁ এইটো বায়'টিকৰ এই ক্ৰীমটো, মইশ্চাৰাইজাৰ। মই এই ফাউণ্ডেশ্যনটো ইউজ কৰোঁ, লেকমিৰ 925। জাষ্ট অকণমান লৈছোঁ, একদম অকণমান লৈছোঁ, একদম অলপ লৈছোঁ। এইখিনি যিহেতু এতিয়া বাহিৰত যোৱাৰ কথা, সেইকাৰণে ছানস্ক্ৰীন মষ্ট ইম্পৰ্টেণ্ট। অলপ ছানস্ক্ৰীন লগাম, যিহেতু বাহিৰত যোৱাৰ কথা, একদম ভাৰকৈ মই ছানস্ক্ৰীন লৈছোঁ। এয়া কিমান দিন হ'ল, প্ৰায় 2-3 মাহ হ'ল মই থ্ৰেডিং কৰা নাই। একদম মোৰ থ্ৰেডিঙৰ অৱস্থা একদম বেয়া, দেখিছেনে কেনেকুৱা হৈ গৈছে মানে। সেইকাৰণে ব্ৰাছডাল হেৰালেই চাগে। এইডাল মোৰ আগৰ ব্ৰাছ এডাল আছিলে, সেইডালেই ইউজ কৰিম এতিয়া। মোৰ ব্লাছ শেষ হৈছে, সেইকাৰণে এটা নিউড কালাৰ মোৰ তাত লিপষ্টিক আছে, এইটোৱে মই ব্লাছ ইউজ কৰিম। কিয় লাগে নেকি তোমাক? লাগে নেকি? নকৰিব, সেই কামোৰা নিচিনা লাগে পিছে পিছে। মুগাই আকৌ যেনেকৈ আছে সেনেকৈ কৰিলে এটা কালাৰ। ৰঙা নকৰিবা। কৰা নাই, ব্লাছে লগাইছোঁ। ৰঙা কৰিব নালাগে, মাস্কাৰা। ভাল লাগিছে তো। নালাগে।
আমাকে একজন দিবা মনি আমি একযোৰ পিন্ধি চাওঁ অঁ মানে এইবিলাক মানে গম পাই মেইন চেট হেভি কাম হয় কেমেৰাত ইমান ভাল এইটো কালাৰ বহুত চলে বহুত চলে বাই বাই মই কৰা বুলি হাই এভৰিৱান, আজি হৈছে নেক্সট ডে আৰু কালি একচুৱেলি ইমান জাম লাগিছে, গাড়ী মানে আগলৈ নাযায় গতিকে কালি আমাৰ ৰাতি বহুত দেৰি হ'ল, সেইকাৰণে কাপোৰখিনি দেখুওৱা নহ'লে। আজি ভাবিছোঁ আপোনালোকক কাপোৰখিনি দেখুৱাই দিওঁ। আৰু কাৰ বিয়া মইতো আপোনালোকক কোৱাই নাই, মোৰ দেওৰৰ বিয়া, মানে হাজবেণ্ডৰ বৰ্তাকৰ ল'ৰা, তেওঁ আমাক কাপোৰখিনি বজাৰ কৰাৰ দায়িত্ব দিছিলে, সেয়ে আমি এইখিনি কৰিলোঁ আৰু আপোনালোককো দেখুৱাওঁ কি আনিলোঁ। এয়া চাওক, প্ৰথমে আপোনালোকক দেখুৱাইছোঁ মই মেইন ছেটযোৰ। এইযোৰ আমি অকণমান চিম্পলত বিচাৰিছিলোঁ, গতিকে চিম্পলত এইযোৰ কাপোৰ খুব ভাল লাগিলে, সেইকাৰণে এইটো ডিজাইনৰে আনিলোঁ। গোটেই বডিটোতে কৰা আছে, আঁচলটোত অকণমান হেভিকৈ কৰা আছে, খুব ধুনীয়া লাগিছে কাপোৰযোৰ। মানে কেমেৰাতকৈ ৰিয়েলত বেছি ভাল লাগিছে, গতিকে আপোনালোকে জনাবচোন কেনেকুৱা লাগিছে কাপোৰযোৰ। ধুনীয়া আৰু চিম্পল হয়, বেছি
হেভি ৱৰ্কো নহয়, চিম্পল বেছি ভাল পাওঁ সেইকাৰণে চিম্পলে আনিলোঁ। এয়া চিম্পলকৈ ৱৰ্ক কৰা আছে, খুব ধুনীয়া লাগিছে এই পাটৰ কাপোৰযোৰ। আৰু নেক্সট কাপোৰযোৰ হৈছে এইযোৰ আমি অকণমান হেভি আনিছোঁ কাৰণ কইনাৰ ৰিচেপশ্যনত পিন্ধিব লাগিব, সেইকাৰণে এইযোৰ অলপ হেভি কাপোৰ আনিছোঁ। এই কাপোৰযোৰত পিংকত ৰেড মিনা কৰা আছে, ইমান ধুনীয়া লাগিছে নহয় কাপোৰযোৰ। আৰু চব কাপোৰে মানে কেমেৰাতকৈ ৰিয়েলত বেছি ধুনীয়া লাগিছে দেখিবলৈ। কেমেৰাত সিমান ফুটি উঠা নাই, তথাপিও মই আপোনালোকক দেখুৱাইছোঁ। আৰু এয়া চাওক গোটেই গাটোতে গল্ডেন আৰু ৰেড এনেকৈ কৰা আছে, গল্ডেন গুণা আৰু ৰেডত মিনা কৰা আছে, গোটেই গাটোতে আছে, অকণমানো ইয়াত জেগা খালী নাই। এই কাপোৰযোৰ খুব হেভি হয়, কেনেকুৱা লাগিছে জনাবচোন। আমাৰ কিন্তু খুব ভাল লাগিছে এই কাপোৰযোৰ। যিহেতু পিংক হয়, পিংকত ৰেডটো এনেও ভালেই লাগে, আৰু তাতে যিহেতু গুণা আছে আৰু ক'বই নালাগে। আৰু এযোৰ লৈছোঁ আমি এযোৰ কাপোৰ। এই কাপোৰযোৰ চাওকচোন, ইমান ধুনীয়া লাগিছে কাপোৰযোৰৰ কালাৰটো, মানে খুবেই মৰম লাগিছে। কেমেৰাত সকলোবোৰ কাপোৰৰে কালাৰটো অৰিজিনেল কালাৰটো অহা নাই, কিন্তু এইটো যিটো চি গ্ৰীণ কালাৰ, ইমান মৰম লাগিছে কালাৰটো। একচুৱেলি মই যিহেতু মোবাইলত কৰি আছোঁ, সেইকাৰণে ইয়াৰ কালাৰবিলাক ভালকৈ অহা নাই, কিন্তু ৰিয়েলত খুবেই ধুনীয়া লাগিছে কালাৰটো। আপোনালোকে চাই জনাবচোন কেনেকুৱা লাগিছে কাপোৰবোৰ। ভাল কাপোৰ আনিছেনে নাই সেইটো জনাব দেই কমেণ্ট কৰি। আচলতে এনেকৈ কৰা আছে, আৰু কালাৰটো অকণমান চি গ্ৰীণ টাইপৰ হয়, ইমান ধুনীয়া লাগিছে। নেক্সট আনিছোঁ এযোৰ বোৱা কাপোৰ হয়, এইটো লেভেণ্ডাৰ কালাৰত আনিছোঁ। কাপোৰযোৰতো একেই গুণা ৱৰ্ক আছে, একদম সৰুকৈ কৰা আছে। যিহেতু কইনাই পাটৰ কাপোৰ পিন্ধি সকলো জেগাতে যাব নোৱাৰে, ওচৰে পাঁজৰে যাবলৈ হ'লে এনেকুৱা বোৱা কাপোৰ এযোৰ পিন্ধি গ'লে খুব ভাল লাগিব, সেইকাৰণে এইযোৰ আনিলোঁ লেভেণ্ডাৰ কালাৰত। লেভেণ্ডাৰ কালাৰতকৈ অকণমান ডাৰ্ক হয় কালাৰটো, তাতে একদম সৰু ইয়াত আপোনালোকে দেখিছেই, সৰুকৈ গুণা ৱৰ্ক কৰা আছে। এতিয়া আপোনালোকক দেখুৱাম মোৰ সকলোতকৈ ভাল লগা কাপোৰযোৰ, মানে ইমান বেছি পচন্দ হৈছিলে এই কাপোৰযোৰ মোৰ। বহুত দাম কৈছিলে, কিন্তু যেনে তেনে মিলাই কৰি আনিলোঁ সেই কাপোৰযোৰ। এইযোৰ হৈছে কেঁচা পাটৰ, তাতে স্কাই ব্লু আৰু পাৰ্পল কালাৰত বুটা বচা আছে, আৰু গোটেই চাদৰখনতে সৰুকৈ বুটা বচা আছে। ইমান মৰম লাগিছে এই কাপোৰযোৰ। আপোনালোকে জনাবচোন এই কাপোৰযোৰ ভাল লাগিছেনে নাই। কেঁচা পাটৰ হয় এই কাপোৰযোৰ, আৰু যিহেতু কইনা ধৰক নতুন কইনা কেতিয়াবা মন্দিৰ বা তেনেকুৱা জেগাত যাবলৈ হ'লে এনেকুৱা কাপোৰবোৰ পিন্ধি গ'লে ভাল লাগে, সেইকাৰণে এই কেঁচা পাটৰ এই কাপোৰযোৰ আনিলোঁ। আঁচলটো চাওক কিমান মৰম লাগিছে দেখিবলৈ। গতিকে এইখিনিয়ে আছিলে আমাৰ কাপোৰ। আপোনালোকে জনাব কমেণ্ট কৰি কেনেকুৱা লাগিছে কাপোৰবোৰ। সেয়াই আজিলৈ আহিছোঁ, লগ পাম আন এটা ব্লগত।